নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো এতিয়া আমাৰ গাঁৱত পূৰা মাঘৰ বিহুৰ খানা চলি আছে। তো গান বাজি আছে। এতিয়া কপিৰাইট আহিব নেকি ক'ব নোৱাৰোঁ আৰু মিউজিকটো মানে শুনা পাব নেকি ইয়াতে গম নাপাওঁ আৰু যদি আৰু কপিৰাইট লাগে তেতিয়াহ'লে কাম নহ'ব। তো আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো মই মোৰ ঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আপোনালোকে দেখি পাইছে। তো এইখনে হৈছে মোৰ বিচনাখন, এইখন কাপোৰ আৰু ভালে। তাৰপিছত কথা হ'ল মোৰ পিছপিনে এইখান চুইচ বৰ্ড দেখা পাইছে নাই, দুটা মানে তিনিটা চুইচ আছে, চবেই দুটা। তো এনেকুৱাই আৰু চিম্পল। আৰু আনফালে আপোনালোকে চাব পাৰে মোৰ ৰুমটোৰ ভিতৰত কেনেকুৱা কি জোতা চেণ্ডেল মানে দেখা দি আছোঁ ৰ'ব আপোনালোকক। এয়া চাব পাৰে মোৰ জোতা আৰু চেণ্ডেলযোৰ মানে এনেকৈ ৰখা হৈছে। তো বহুত বেছি লেতেৰা হৈ আছে, দেখা হৈ আছে। তো ইফালে চাব পাৰে মানে ৰাতি যদি টোপনিৰ পৰা উঠি যদি পানী চানী পিয়া লাগে, মানে পূৰা কাষৰ খুঁটিত আনি থৈ দিয়া হৈছে। এইটো দেখি পাইছে আপোনালোকে, এটা হেলমেট, লেডিজ হেলমেট। তো এনেকুৱাই আৰু ইফালে আৰু চিম্পুল এনেকৈ। তো বন্ধুসকল, মাঘৰ বিহু কেনেকুৱা চলি আছে, ভোগালী বিহুটো আপোনালোকে জনাব। মোৰ পিছে বেয়া যোৱা নাই, ভালে গৈছে, বহুত বেছি ভাল লাগিছে। এনেকৈ মানে আহি থাকিলে ভাল আৰু ঘনে ঘনে। এতিয়া 8:05 হ'ল নেকি। তো আজি জল্দি ঘুমাই যাব লাগিব, টোপনি ভাৱ লাগি আছে। কাৰণ কালি মানে অলপমান ফূৰ্তি কৰিলোঁ গাঁৱৰ লগৰ ল'ৰাবিলাকৰ লগত। তো এনেকৈ দেৰি হৈ গ'ল ঘুমোৱা, কমেও 3টামান বাজিছে আৰু। তো এতিয়া আজি জল্দি ঘুমাই যাওঁ, টোপনি ভালকৈ মাৰি লওঁ আৰু অহাকালি পূৰা ডিউটিত যাব লাগিব। তো এনেকৈয়ে আৰু। তো শেষত আপোনালোক সকলোলৈ ভোগালী বিহুৰ বহুত শুভেচ্ছা যাচিলোঁ। তো হেপী ভোগালী বিহু।